आसाम पनत शिवसागर हरतरिया आमगुड़ी समष्टिरेन एमएलए प्रदीप हाजरिका दो सान चांदुरिया कमी हो राय तो रावखेदा एमएलए लई जे उनको दो जाव सेरमा के पुइलु सान चांदुरे हुड़ू को रहोय हचकुआ आर ओनाते निय सेरमा हो पुइलु सान रे हुड़ू को रहोय हचकेतकुआ आर ओनाते उनिरेन गुती कर्मी हो रस्क को आटकारा कदा आर इन हिलो खन के कमी रे को छुटोइना परम्परागते আজি আমাৰ ঘৰত নভুই পালন কৰা হৈছে আপোনালোকে দেখিব পাইছে আমি ইয়াত ভুই ৰুইছো বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া প্ৰতি বছৰে থাকে নিজে কিন্তু তেওঁ কৰ্মত যেহেতু ব্যস্ত হৈ আছে আজি তেখেত থাকিব পৰা নাই তেওঁ অনুপস্থিত আমি ককাইদ আছে আমাৰ পেন্দমদা আছে লগত আমি সকলো পৰিয়ালৰ লোকসকল মিলি আৰু গাঁৱৰ ৰাইজ আমি সকলো মিলি পেলাই আমি এই উদযাপন পালন কৰিছো আৰু তাৰ লগে লগে সকলোকে মই আমাৰ আজি দিনটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এনেকৈ যাতে আমি খেতিয়কৰ যোনটো আমাৰ ধৰ্ম সেই ধৰ্ম আমি পালন কৰি যাব পাৰোঁ বিভিন্ন ক্ষেত্ৰত আমাৰ ৰাইজ আৰু আমি সকলো ব্যস্ততাৰ মাজত থাকিব লগা হয় কিন্তু যিমানেই ব্যস্ত নহওঁ আমি ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আন চাকৰি ক্ষেত্ৰতে হওক যিমানেই নহয় আমাৰ ঘৰৰ মাটিডোখৰত আমি নামি প্ৰতি বছৰে যদি অকমান খেতিত আগবঢ়াব পাৰোঁ তেনেহলে নিশ্চিতভাৱে আমাৰ ঘৰখনৰ লগতে অঞ্চল আৰু সমাজখনৰ কাৰণে আমাৰ কল্যাণ হ'ব আৰু আমি আগবাঢ়ি যাম বুলি আমি আশাবাদী